what's up guys? Kiko Pablo স্বাগতম জনাইছো মোৰ YouTube channel Uncut vlog চলে আজি আকো এটা নতুন আৰু ফ্ৰেছ ভিডিও আপোনাক সকলোকে স্বাগতম জনাইছো মই আগতে যদিও vlog শুট কৰিছিলো আপলোড হয়তো কৰা নাই আপলোড কৰিম কিন্তু 2021 ৰ এই vlogটো মোৰ ফাৰ্ষ্ট vlog আৰু 2020 ত আপোনালোকে বহুতখিনি মৰম দিলে আৰু আশা কৰো আপোনালোকে 2021 ত আপোনালোকে সেই মৰমখিনি কন্টিনিউ ৰাখিব তো গটিকে গাইজ আজি আছো আমি চান্দুবি মেলা চাবৰ কাৰণে আৰু চান্দুবি লেকো মই অলৰেডি vlog বনাই থৈছো কিন্তু আজি চান্দুবি লেক নাযাও আমি আজি যাম চান্দুবি মেলা চাবৰ কাৰণে আৰু যদি আপোনালোকে লেকৰ vlogটো চোৱা তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে গৈ পেলাই চাব পাৰিব দেখুৱাই আছো গাইজ মেলাৰ পৰিবেশটো কেনেকুৱা ঠিক আছে পুৰা বহুতখিনি এক্সাইটিং মই মানে কাৰণ বহুতখিনি এক্সাইটমেন্ট বাকি আছে তাতে দেখুৱাৰ কাৰণে বহুতখিনি বস্তু আছে যিমানখিনি পাৰো 10-12 মিনিটত গুটিখিনি বস্তু আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম তো গটিকে vlogটো চাই থাকিব হেকলে ইনে হল চান্দুবি লেক আৰু এইপিনে হল চান্দুবি মেলা তো গটিকে আমি গৈ আছো মেলা চাবৰ কাৰণে তো গটিকে ব্লক guys bike দেখিছে না কিমান বিলাক বাইক ইয়াতে বাইকে বাইক গুটে বাইক জ্যোতিষ্ময় ৰাভা আমি অটো কাকু বুলি পেট বহুত বাঢ়ি গৈছিল বোলে বুলি কেম্প ফায়াৰ হ'ব ওই কেম্প ফায়াৰ আৰু গাইজ এইখনে হল চান্দুবি মেলাৰ মানে মেইন গেটখন আৰু ইয়াতে লিখা আছে চান্দুবি ডেৰা বুলি পেলাই খুব ধুনীয়াকে বনাইছে একচুৱেলি বাহৰে বনোৱা কি মানুহ অজস্ৰ মানুহ গাইজ আজি যেহেতু লাষ্ট দিন তথাপি কোনো মানুহ ইমানখিনি মানুহ ভিৰ লাগিছে ইয়াতে আপুনি আচৰিত হ'ব আৰু যদি আপোনালোকে ভাবি আছে 5 তাৰিখে আহিম বুলি পেলাই মই আপোনালোকক জনাই দিম মেলা আজি লাষ্ট দিন হয় তো গতিকে 5 তাৰিখে আপুনি আহিব 4 তাৰিখ আজি লাষ্ট তো গতিকে ভিতৰত যাওঁ চিকাজা আৰু মই আৰু এক্সপ্লোৰ কৰি আছো ভিতৰত থলুৱা খাদ্য সম্ভাৰ ইপিনে খাদ্য সম্ভাৰ আছে আমি আগতে পৰিৱেশটো চাওঁ ধুনীয়াকে তাৰপিছত দেখুৱাই আছো আপোনালোক খাদ্য থলুৱা খাদ্যৰ গোটেইবিলাক দেখুৱাম কিছু সময় পিছত আমি ইয়াতে কালচাৰেল প্ৰগ্ৰাম অকণমান এনজয় কৰিম ইয়াতে যিহেতু কালচাৰেল প্ৰগ্ৰাম হৈ আছে কিন্তু এতিয়া অকণমান মেলাৰ পৰিৱেশটো দেখুৱাই আছো গাইজ ঠিক আছে আৰু ইয়াতে এটা কথা কৈ থওঁ মই মেলা কৈ আছো কিন্তু মেলাটো হ'ল কি মেলা কেতিয়া হয় আপোনাৰ জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত মেলাখন হয় আৰু যেহেতু কোভিডৰ সিচুৱেশ্যন আছিলে সেইটো কাৰণে মেলাটো অকণমান কমাই দিলে তেওঁলোকে মোটামুটি এসপ্তাহমানলৈকে হয় কিন্তু তেওঁলোকে এতিয়া 4 দিনমান 3 দিনমান কৰি দিছে সব জাতি ধৰ্মৰ গোটেইখিনি মানুহ ইয়াতে এই মেলাখনত দেখা পোৱা যায় আৰু বহুতখিনি মানে কালচাৰেল প্ৰগ্ৰাম আৰু যিকোনো ট্ৰেডিশ্যনেল ফুড সব গোটেইবিলাক আপোনালোকে ইয়াতে দেখি পাব আৰু ইপিনে হৈ আছে গাইজ ৰচিতনা খেল খুব আকৰ্ষণীয় খেল আচলতে তো গতিকে অকণমান উপভোগ কৰি পেলাই যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ গাইজ ৰচিতনা খেল কেনেকুৱা হয় ঠিক আছে আৰু মানুহ বহুত গাইজ এই খেলখন চাবৰ কাৰণে অজস্ৰ মানুহ ইয়াতে মই আপোনালোক দেখুৱাই আছোঁ বহুত ধুনীয়া খেল বহুত ধুনীয়া আৰু চাওঁ কি আছে কি নাই কাৰণ যিহেতু বহুত কম টাইম আছে আমাৰ লগত আৰু 12 মিনিটত গোটেইখিনি দেখুওৱা কথা কৈছোঁ মই আপোনালোক সেইটো কাৰণে যিমানখিনি পাৰোঁ দেখুৱাব কাৰণে চেষ্টা কৰি আছোঁ আপোনালোক আৰু এইটো হ'ল গাইজ শিবিৰ সামৰণি বুলি লিখা আছে যি ৰাতি জ্বলাব তেওঁলোকে ধুনীয়াকৈ আৰু কেম্প ফায়াৰ হ'ব বুলি কৈছে ন সেইটো কাৰণে ইয়াতে চাগে লিখা আছে শিবিৰ সামৰণি বুলি চাওঁ দেখুৱাম আপোনালোক ঠিক আছে এইটো কি আজি জ্বলাব নেকি আজি ৰাতি আজি জ্বলাব দে ঠিক আছে তোমাৰ নামটো আচ্ছা দিয়া ঠিক আছে দিয়া থাকা তো কেম্প ফায়াৰ হ'ব আজি তো চাওঁ আজি গাইজ সঁচাকৈ মেলাত মানে বহুত মানে চিনাকি মানুহ লগ পাইছোঁ আৰু এখেতক চাগে বকৰ বহুত মানে চিনি পায় আৰু বাৰা বুলি পেলাই বহুতে জানে নামটো হ'ল নয়ন একদম হিউজ মানুহ পুৰা একদম হেল্ল' নয়ন কিবা এটা কৈ দি কি ক'ম আজি চান্দুবি দেখি কেনেকুৱা লাগিছে ভালে লাগিল আৰু বাকী নতুন বছৰ হেৰি কৰি মোক হেৰি উইচ কৰি দি একবাৰ মোৰ যিখিনি ভিউৱাৰ্ছ আছে কৈ দি নতুন বছৰ শুভেচ্ছা জনাইছোঁ বুলি কৈ দি কেনেকুৱা কৰি বুলি ইংৰাজী নৱবৰ্ষ আপোনালোকক শুভেচ্ছা জনাইছোঁ নয়নৰ ফালৰ পৰা ময়ো কৈ দিলোঁ আৰু এইপিনে হৈ আছে গাইজ বটিং তো আমি আজি বটিং নকৰোঁ কিন্তু এইবিলাক মানুহ গোটেইবিলাক ৰখি আছে বটিঙৰ কাৰণে তো আমি অকণমান আপোনালোকক কালচাৰেল প্ৰগ্ৰাম দেখুৱাইছোঁ ঠিক আছে আৰু বাকী ট্ৰেডিশ্যনেল ফুড দেখুৱাইছোঁ গাহৰি হাঁহ কিবা কিবি বস্তু আছে ঠিক আছে এক্সাইটেড না খাব না গাহৰি চৰি এইটো ঘৰটো যে বনাইছে গোটেইবিলাক খেৰেদি বনোৱা আচলতে এই ইয়াত ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে যিহেতু কমিটিৰ মানুহবিলাকৰ কাৰণে থকা ঠাই হয় অতিথিশালা হয় তো গতিকে অকণমান আপোনালোক বাহিৰৰ পৰা পৰিৱেশটো দেখুৱাই আছোঁ ঠিক আছে বহুত বেছি ডাঙৰ হৈ গ'লোঁ যদি সৰু হ'লে তেনেহ'লে এতিয়া খেলিব পাৰিলোঁ হয় মানে যিয়ে নহওক আমি এতিয়া গৈ আছোঁ বাণিজ্য মেলা চাবৰ কাৰণে ভিতৰত চাওঁ তাত কি আছে মানুহ চাব গাইজ মানুহ দেখুৱাই আছোঁ আপোনালোক হা এইবিলাক মানুহ গাইজ একদম শেষলৈকে আৰু ইয়াৰ পৰা আপোনাৰ দোকান গলাৰ দোকান বাপ্পা ঐ বাণিজ্য মেলা আৰু এই হ'ল গাইজ বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশ চানা অ' ভাই বিক্ৰী কেনেকুৱা বঢ়িয়া আৰু এইবিলাক গোটেই গাইজ ট্ৰেডিশ্যনেল ড্ৰেছ হয় এইবিলাক
ফুচকা অ এই কেনেকুৱা লাগিলে বৰ ধুনীয়া লাগিলে ক'ত পাইছে আপুনি মই গোৱালপাৰাৰ পৰা আহিছোঁ গোৱালপাৰা আচ্ছা বাইদেউ আহিছে দুলাই আৰু গোৱালপাৰাৰ কি নাম তোমাৰ My name is Nihal Kolija. নিহাল কলতে ভিডিঅ' চোৱা নাছো তুমি ইউটিউবত নোচোৱা ডিম্পু চিনি পোৱা ডিম্পু চিনি পোৱা আচ্ছা ঠিক আছে দা যিহেতু এটা খুব ডাঙৰ উৎসৱ হয় সেইটো কাৰণে বিভিন্ন ঠাইৰ পৰা গোৱালপাৰাৰ পৰা আহিছে কোনোবা গুৱাহাটীৰ পৰা আহিছে কোনোবা জালুকবাৰী কোনোবা বিভিন্ন ঠাইৰ পৰা আৰু তো গতিকে আপোনাক বাণিজ্য মেলা দেখুৱাই আছোঁ আৰু ইয়াতে মেলাত কি আছে গোটেইখিনি আপোনাক দেখুৱাই আছোঁ মানুহ কিন্তু অজস্ৰ মানুহ ভিৰ গাইজ আৰু মোক সকলোৱে মানে কি হ'ল চাই আছে যে কি কৰি আছোঁ মই ইয়াতে আচলতে আচৰিত কাৰণ হাতত কেমেৰা লৈ পেলাই এনেকৈ ধৰি ব্লগ বনাই থকাটো আচলতে সহজ কথা নহয় অকণমান লাজো লাগিছে অকণমান ভয়ো লাগিছে বাট আই এম ভেৰি এক্সাইটেড কেনে বিক্ৰী আৰু ইয়াৰ হেৰি ক'ত মালিক কৈ মালিক নেকি ব'লা কেনেকুৱা বিক্ৰী এইবিলাক আৰু মণিহাৰী বাইদেউ বিক্ৰী কেনেকুৱা ভালে ন বঢ়িয়া আজি লাষ্ট ন ঠিক আছে ঠিক আছে মেলাত মানে হেৰাই যাম নেকি এনেকুৱা লাগিছে মানে ঠিক আছে মেলাত যদি কিবা হেৰাই যাম বুলি বিচাৰি ল'ব হা কাৰণ ইয়াতে নেটৱৰ্ক নাপায় একদম গাইজ পূৰা নেটৱৰ্কৰ একদম সুবিধা নাই সেইটো কাৰণে যদি আপোনালোকে হেৰাই ন এটা জাগা ৰাখি থৈ দিব যে ইয়াত মানে গধূলি হ'লে ইয়াত আহি পেলাই লগ ধৰে যেন নহ'লে এতিয়া হেৰাই যাব আৰু মেলা বুলি ক'লে গাইজ সদায় মনত আহে মানে এইবিলাক মিঠাইৰ দোকান কেনেকুৱা দাদা বিক্ৰী ভাল ন বঢ়িয়া আজি লাষ্ট ন কেইটা বজাত যাব আপুনি 11টা ৰাতি 11টালৈকে বঢ়িয়া দিয়ক সকলোৱে কৈছে বিক্ৰী ভাল বোলে আৰু সেই বস্তুটোৱে ভাল লাগে যিহেতু আমাৰ অসমত এই যিহেতু বস্তুটো হৈ আছে তো বিক্ৰী বাৰ্তা হ'লে অভিয়াছলি আমাৰো ভাল লাগে মনটো মই বিক্ৰী কেনেকুৱা বিক্ৰী বঢ়িয়া আচলতে গাইজ মই যেতিয়া সৰু আছিলোঁ ন এই বস্তুটো দেখি পেলাই সদায় মানে মন গৈছিল যে কি বস্তু হয় কি বস্তু খাবৰ কাৰণে সেইটো একচুৱেলি পুৰি হয় পুৰি হয় না ভেলপুৰি 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 কেনেকুৱা বিক্ৰী ভাল বিক্ৰী ভাল এজন চিনাকি দাদা আছিলে তেওঁৰ দোকান হয় যদি আপোনালোকে আহে নেক্সট ডেটো পাতিব নেক্সট ডেটো দিবই ন নেক্সট ডে আহিলে আপোনালোকে নিশ্চয় এটা খাই পেলাই যাব দেখিলে মানে কিবা খোৱাৰ মানে ইচ্ছা জাগি যায় এইয়া এইপিনে মিণ্টু কেনেকুৱা মিণ্টু কেনেকুৱা ঠিক আছে ঠিক আছে লগ পাম আৰু লগ পালো যা 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 জুই দোকান আৰু এইটো হয় নেকি আচ্ছা আচ্ছা বঢ়িয়া 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 দিয়ক ঠিক আছে বিক্ৰী কেনেকুৱা দাদা ঠিক ঠিক আছে ঠিক আছে দিয়ক মিঠা লাগে ন খুব খাই পেলাই নাই নাই হ'ব হ'ব খাওঁ দিয়ক এইটো গাহৰিটো 100 টকা পুলুটো 50 টকা এইটো কি অপলু এইখনে আছিল গাইজ বাণিজ্য মেলা আপোনাক থুলমূলকৈ অকণমান দেখুৱালোঁ তো এতিয়া আমি আছোঁ চিকাজদা আৰু মই কিবা থলুৱা খাদ্য সম্ভাৰৰ ভিতৰত মানে জেগাটুকুৰা একদম আচল জেগা আমাৰ একদম ফেভৰেট ঠাই তো ঘূৰি ঘূৰি পেলাই আহিলোঁ চাওঁ ক'ত কিমান কি দাম হয় যোনটো একদম চিপ এণ্ড বেষ্ট হয় সেইটো আমি ট্ৰাই কৰিম ঠিক আছে ভোক লাগিছে নেকি লগা নাই গন্ধৰ কাৰণে ভোক লাগিছে তামাম গন্ধ গাইজ এইডোখৰ ঠাইত আহিলে আপুনি পটকৈ ওলাব নোৱাৰিব যদি আপোনালোকে ফুড লাভাৰ হয় সজা হৈছোঁ একদম মানে ইমান ধুনীয়া গোন্ধ আহি আছে ন কি কম পূৰা নামটো দিছে চান্দুবি ধাবা ন এইটো কি চিকেন এইটো কেকৰ ন এইটো কি দিছে হেল্ল' এই ভিতৰত লাইপাতত চুঙাত বনাইছে ন ভালেই ন ঠিক আছে দিয়ক পূৰা পূৰা খাদ্য সম্ভাৰ পূৰা এইবিলাক জুই দোকান যদি জুই দোকান মাছ বঢ়িয়া দিয়ক কি খাব গাইজ কি খাব আপোনালোকে দেখি পাগলা হৈ গৈছোঁ মই ফ্লিপকাৰ্ট নল'ব অফলাইন আহক ধুনীয়াকৈ 10 টকাত লৈ ল'ব চৰা পাগলৰ দৰে বিচাৰি আছিলোঁ এই বস্তুটো আচলতে আজি পালোঁ ফাইনেলি আৰু ছোৱালীবিলাকৰ বহুত ফেভৰেট হয় তেতলি টেঙা তো মই লৈ ল'লোঁ আজি গোটেই কেঁচা না বঢ়িয়া আৰু এইবিলাক হ'ল আমলখু এইটো কি বাইদেউ এইটো খাৰ নেকি কলৰ খাৰ ন এইপিনে আছে বগৰী 30 টকা দি দিয়ক আৰু গাইজ ঘূৰি থাকোঁতে এজন বিশেষ ব্যক্তি আচলতে লগ পালোঁ ইয়াতে সেইটো হ'ল অতুল দা তেখেতে পূৰা ফটোগ্ৰাফীত ব্যস্ত অতুল দা কি খবৰ দা কেনেকুৱা লাগিলে ঘূৰি খুব ভাল লাগিছে আচলতে মই আপোনাক দূৰৰ পৰা দেখা পালোঁ তো গতিকে ভাবিলোঁ আপোনাক মানে ফটো উঠাই আছেতো তো গতিকে অকণমান দেৰিকৈ মাত দিম বুলি ক'লে মোৰ ভাল লাগিছে কি ৰাভাসকলৰ কৃষ্টি সংস্কৃতিক লৈ বনোৱা চান্দুবিৰ এক উৎসৱ হয় সঁচাকৈ মোৰ ভাল লাগিছে এইকাৰণে যে তাত লোকসংগীত লোক কৃষ্টি আৰু আহাৰ এই তিনিটাৰ এটা ধুনীয়া এটা সমিলমিল আৰু যাৰ কাৰণে মই প্ৰতিটো বছৰে আহোঁ
আৰু ৰাভাসকলৰ কথা পাতোঁ আৰু বিশেষকৈ আহাৰৰ প্ৰতি মোৰ বেছি ইণ্টাৰেষ্ট আছে। সেইটো হয়, সেইটোতো হয় আৰু সকলোৱে জানে, অসমবাসী সকলোৱে জানে অতুল দা আচলতে কিহৰ কাৰণে মানে জনাজাত আৰু তো গতিকে আপুনি ট্ৰাই কৰিলে নে? মই ট্ৰাই কৰিছোঁ, মোৰ ভাল লাগিছে। মই ইয়াতে খালোঁ, সেইখন জেগা এটা ধুনীয়া অনলা বনাইছে শামুকৰ, তাৰপিছত গাহৰি লাই শাক দি বনাইছে আৰু মাটি দাইল বনাইছিলে, কচু ধুনীয়া এখন আঞ্জা বনাইছে। এইটোতো আপোনাৰ ফেভৰেট দিয়ক দিয়ক, ঠিক আছে ঠিক আছে, লগ পাই ভাল লাগিল আপোনাক আৰু বাকী হেপী নিউ ইয়েৰ। শুভেচ্ছা, ধন্যবাদ। ঠিক আছে। তো ফাইনেল লগ পালোঁ অতুল দাক, আচলতে ভাল লাগিলে, তেখেতে আচলতে পূৰা এক্সপ্ল'ৰ কৰিছে গোটেই ঠাইডোখৰ আৰু ময়ো কৰিছোঁ, সেইটো কাৰণে ঘূৰি থাকোঁতে দাদাক লগ পালোঁ, মাত এটা লগাই দিলোঁ। বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানে খাদ্য সম্ভাৰ আচলতে ইয়াতে উলিয়াই দিছে। আচলতে এইটো কি হয়? এইটো বাঁহৰ খৰিচা। বাঁহৰ খৰিচা, আচ্ছা আচ্ছা। কিমান কি এইবিলাক? 40 কিমান আছে এইটো? এইটো চব্জিৰ আচাৰ হয়। চব্জি আৰু এইটো এইটো জলফাই, ঔটেঙা, মিঠা আচাৰ। আচ্ছা, গোটেইবিলাক আছে তাৰমানে? হয়, এইফালে গাহৰি আছে, গাহৰি আছোতো। এইটো এইটো গাহৰি আছে ন? এইটো খৰিকাৰি আছে আৰু ভোট জলকীয়া। আচ্ছা, খৰিকা দি বনাইছে তাৰমানে ন? কেনেকুৱা এইবিলাক দাম? হা? কেনেকুৱা দাম এইবিলাকৰ? এইটো 250। 250 টকা। অঁ, শুকান মাছ আৰু এইটো হিন্দল। আচ্ছা, কি বুলি কয় আপোনালোকে? শুকুটি। কিমান কি এইবিলাক? 100 টকা। 100 টকা। টিভিত চাব পাম না? চাব পাব, চাব পাব। কিমান দিন থাকব? কিমান দিন থাকব? আহিব দিয়ক, আহিব, ঠিক আছে। থাকোঁতে ঘূৰি থাকোঁতে দুজন ব্লগাৰ লগ পালোঁ, আচলতে চিনাকি ব্লগাৰ। এইপিনে নৰত্তম আৰু এইপিনে জিতু। তো এওঁলোকে আচলতে পাৰ্বতী পাহাৰত আহিছে, আপোনালোকে ব্লগ দেখিয়ে পাব। মই লগা হ'লে ডেছক্ৰিপশ্যনত লিংক দি দিম, তেওঁলোকৰ আপোনালোকে চাব পাৰিব। নৰত্তম, কেনেকুৱা লাগিল? এই মজা, ভাল লাগছে আহি। প্ৰথম আহিলোঁ, বহুত ভাল লাগিছে, আকৌ আহিম। নেক্সট ইয়াৰ লগ পাম, ঠিক আছে। বাকী এইটো পিঠা, লাল চাহ। দিয়া নহ'লে খোৱা, আমি অকণমান আগত লৈ আহোঁ। ঠিক আছে দিয়া। এতিয়া গৈ আছোঁ আপোনালোক দেখুৱাব কৃষ্টি সংস্কৃতিৰ এখন ঠাইত, তাৰ ভিতৰত গৈ পেলাই দেখুৱাই আছোঁ আপোনালোক কেনেকুৱা পৰিৱেশ হয়। বঢ়িয়া। কেনেকুৱা সৃষ্টি গাইছ, সঁচা কৈছোঁ, ইমানেই ধুনীয়া লাগিছে এইবিলাক দেখি পেলাই। গোৱালপাৰা ফটোগ্ৰাফি ছ'চাইটি, সঁচা কৈছোঁ জিন্দাবাদ গাইজ, ইমান ধুনীয়া ফটোগ্ৰাফি ক্লিক কৰিছে সঁচাই। এইডোখৰ ঠাইৰ পৰা মানে যাব ইচ্ছা যোৱা নাই, ইমান ধুনীয়া ফটোগ্ৰাফি। তো গতিকে যিসকলে ফটোগ্ৰাফি ভাল পায় তেওঁলোকৰ কাৰণে বিশেষকৈ এইখিনি ক্লিপ বহুত বেছি ভাল লগা হ'ব। এটা কালচাৰেল প্ৰগ্ৰাম এটা হৈ আছে, তাক অকণমান দেখুৱাই আছোঁ আপোনাক, ঠিক আছে। তো গতিকে চাই থাকক। টিকুলি দুটি পাত চাই ঝুলে 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 আরাম করে খুড়ামি নাচিল মধুনি গো। যেতিয়া দেখুৱাইছোঁ আপোনালোকক ৰাভা কৃষ্টি সংস্কৃতিৰ ডান্স, তো গতিকে মোৰ লগত উপভোগ কৰিব লাগে। সঁচা কৈছোঁ গাইজ, খুবেই ধুনীয়া অভিজ্ঞতা ইয়াতে আহি পেলাই হৈছে আৰু এওঁলোকৰ যিটো মানে কলা কৃষ্টি, সেইটো চাই পেলাই সঁচা কৈছোঁ মই মানে মন্ত্ৰমুগ্ধ হৈ গৈছোঁ, খুবেই বেছি ভাল লাগিছে। যদি আপোনালোকে এই বছৰ মিছ কৰিলে তেনেহ'লে নেক্সট বছৰ নিশ্চয় আহিব আৰু মই আপোনালোকক ডেফিনেটলি ক'ব পাৰোঁ ইয়াতে আহি পেলাই আপোনালোকৰ মানে এটা বেলেগ ধৰণৰ অভিজ্ঞতা এটা হ'ব। তো গতিকে নেক্সট টাইম আপোনালোকে নহাকৈ নাথাকিব, আহিব চান্দুবি মেলা চাবৰ কাৰণে।
গাইজ আচলতে এৰি যাবৰ কাৰণে মন যোৱা নাই এনেকুৱা ধৰণৰ পৰিৱেশ এটা ইমানেই বেছি ভাল লাগিছে আৰু সঁচা কৈছোঁ যদি আপোনালোকে এই বছৰ নাহিলে আপোনালোকে চান্দুবি মেলা তেনেহ'লে নেক্সট বছৰ নিশ্চয় আহক আৰু উপভোগ কৰক চান্দুবি মেলাৰ গোটেই পৰিৱেশটো গাইজ বহুতেই বেছি ধুনীয়া উৎসৱ গাইজ সঁচাই কৈছোঁ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱালোঁ আচলতে 10-12 মিনিটত গোটেইখিনি বস্তু দেখুওৱা সম্ভৱো নহয় আচলতে সেইটো কাৰণে যিমানখিনি পাৰোঁ মোৰ যিমানখিনি সম্ভৱ হয় সিমানখিনি গোটেইখিনি দেখুৱালোঁ আৰু সঁচাই কৈছোঁ গাইজ এই জেগাটুকুৰত আহি পেলাই যি এটা অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাটো আচলতে বুজাব নোৱাৰা অভিজ্ঞতা আৰু আশা কৰোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই পেলাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি মোক ফ'ল' কৰিব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ আইডি মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে গৈ পেলাই আপুনি ফ'ল' কৰি লওক আৰু লগ পাম অন্য এটা ফ্ৰেছ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ বাই বাই তো গাইজ একচুৱেলি বহুত দেৰিৰ পৰা অপেক্ষা কৰিছিলোঁ আচলতে এই সময়টোৰ কাৰণে এই কেম্প ফায়াৰটোৰ কাৰণে আৰু ফাইনেলি গাইজ হৈ গ'ল কেম্প ফায়াৰ আৰু এনজয় কৰি আছোঁ বৰ্তমান এই পৰিৱেশটো এনজয় কৰি আছোঁ গাইজ একদম বেলেগ ধৰণৰ অভিজ্ঞতা আচলতে কেম্প ফায়াৰটোৰ কাৰণে মই এই সময়টোৰ কাৰণে ৰখি আছিলোঁ গাইজ আৰু বহুতেই বেছি ভাল লাগিছে আহি পেলাই বহুতেই বেছি ভাল লাগিছে এই সময়টো এনজয় কৰি পেলাই আপোনালোককো দেখুৱাই আছোঁ আপোনালোকক অকণমান এনেদৰে আপোনালোকে চাপৰ্ট দি যাওক আৰু এই চান্দুবি মেলা অহা বছৰলৈকে এনেদৰে খুব উল্লাস আৰু উদ্দীপনাৰে আমি উদযাপন কৰিব পাৰোঁ সেইটোৱে বিচাৰোঁ গাইজ তো গতিকে যথেষ্ট ভাল লাগিছে বঢ়িয়া আপোনালোকে যে এনেকুৱা ধৰণৰ পৰিৱেশ এটা ভাল লাগে তেনেহ'লে আপোনালোকে চান্দুবি আহিব লাগিব আৰু চান্দুবি আহিব নেক্সট ইয়াৰ যেতিয়া চান্দুবি মেলা হ'ব